Hi guys, so middle room আজি পানী চাবৰ কাৰণে আছিলো ইমান ফটো উঠে মানে ইমান ফটো উঠে এই লেডিছকো পিছ কৰি দিব এই দুদিন পিছত কিয় তই ইমান ফটো উঠি কিয় ভাল পা ফটোটো মানে কি ডেকা চলি ফটোটোই মানে ফেচবুকত দাদা সকলোৱে মানে কেনেকুৱা Hey guys, আমাৰ ইয়াতে ফটো উঠা হৈ গ'ল ভিডিঅ' বনোৱা হৈ গ'ল বলক এতিয়া আমি বাগানপাৰা যাওঁ তাতে কিবা অলপ খাই ল'ম খানা বাগানপাৰা দি ব'লা ফাইনেলি আমি বাগানপাৰা বাজাৰ আহি পালোঁ গাইছ বহুত বৰষুণ গাইছ অলপমান জেগাবোৰ লেতেৰা হৈছে হ'লেও নাই চব পূৰা ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখি থৈছে অলপ দাম বহুত বেছি হৈছে কল বৃষ্টিৰ পিছত ক'লে নাপালোঁহে ইয়াতে ভৰিখন ধৰিব লেতেৰা হ'লে ধুন্দা কাটি আৰু কি কৰিব গাইছ বৰষুণ বতৰত গাখীৰ দিয়া চাহ আৰু এটা গজাৰ টেষ্টটোৱে বেলেগ হয় আমাৰ মাংস ৰেডি হৈ গ'ল আমি এতিয়া ৰুটি মাংস খাম Nice. বাগানপাৰা বজাৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি যাম আপোনাৰ মচলপুৰ চাইডে ৰাস্তা খুবেই বেয়া হ'লেও বলক আমি পানী চাব আহিছিলোঁ আহি আমি বাগানপাৰা পালোঁ বাগানপাৰাত গাঁৱলোঁ ৰুটি গাহৰি ঠাণ্ডা বতৰ অন্তৰ খোজ হৈ গৈছিল গাহৰি খালে তো এতিয়া আমি যাই আছোঁ মচলপুৰ ত' যদি ৰাস্তাত ক'ৰবাত নদী চদী দেখা পাওঁ অলপ ভাল লাগা প্ৰব্লেম হ'লে আকৌ দলং বনাই আছে যাব পাৰিম নে নাই এই চাওকচোন অ'কে যোৱাৰ ব্যৱস্থা আছে দিয়ক দুখন দলং হে এখন নহয় দুখন দলং মই এখন বুলি ভাবিছিলোঁ গাছ ঠিকাদাৰৰ কাম দেখছি না এই বাৰিষা বতৰত হে ত' গাছ বহুত লেভেল দিছিল এতিয়া বোলে ৰেইনকোট নুখুলে বৰষুণ কমিলেও নুখুলে বোলে দেখছি দে আছে ভালে বাই বাই গাইছ বহুত ঘূৰি ফুৰি আমি দিৰিং নদী আহি পালোঁ চ' ইয়াতে অলপ অলপ পানী আছে বলক আমি চাওঁ কিমান পানী হৈছে ইয়াতে গাইছ চ' পানী গোটাই নাবৰা নহয় পানী বাঢ়িছে অলপ অলপ ভাল লাগছে সেইকাৰণে বহুত ভাল লাগছে পানী বাঢ়াই ভাল লগা নাই পানী বাঢ়িলে বহুত প্ৰব্লেম হয় যদি বানপানী সেইটো বহুত প্ৰব্লেম মোৰ বুলি নহয় আপোনালোকৰো প্ৰব্লেম হ'লেও কিবা এটা ভাল লাগে সৰুৰ পৰাই পানী বাঢ়িলে কিবা এটা ভাল লাগে ফূৰ্তি লাগে মনত চ' সেই সৰু কালটো আমাৰ বৰ্তমানো আছে অলপ চলপ সেইকাৰণে ভাল লাগছে বহুত টাইম ফটো উঠিলোঁ ইয়াতে দুটামান ভিডিঅ' বনালোঁ ধুনীয়া লাগছে গাইছ বহুতেই ভাল লাগছে বহুত ভাল লাগছে গাইছ কি ক'ম অন্তৰ খোজ হৈ গ'ল আজি ফুৰিব আহি চেলিব্ৰিটি নহয় তই এনেকৈ চাব নালাগে গম পাইছে না গাইছ বলক ইয়াতে ফটো ভিডিঅ' হৈ গ'ল আমাৰ এতিয়া আমি অলপমান আগবাঢ়িছোঁ বেছি ৰিক্স লৈ দিয়া কথা চ' আমি ইয়াতে ৰেইনকোটৰ পিন্ধি চ' গাইছ আমি 2 নম্বৰ বাৰ ৰেইনকোট পিন্ধিলোঁ চ' বৰষুণ দুইবাৰ আহিলাক মানে কি ক'ম জ্বালা দিছে আৰু বৰষুণে আজি পানী চাম বুলি আহিছিলোঁ ভালকৈ পানী চোৱা আছে ত' গাইছ এয়া চাই লওক দেখছি না গাইছ মানে মেঘে পুৰা একদম আঁকৰি গেছি বৰষুণ মানে ধামা পিঠা বৰষুণ আহিব চ' গাইছ দিন ইমানে বেয়া মিডুলৰ পালে বাইকত তেল চেছ গাড়ী আন নাজি কি কৰোঁ আৰু দকচোন চাওঁ কি হয় কি হ'ল তেল শেষ তেল চেছ এক্সট্ৰা কিবা আনিছিলি নে তই একোতো আনা নাই গাইছ দিন বেয়া গাড়ীৰ তেল শেষ ষ্টাৰ্ট দিছোঁ চাওঁ তেল আছে যাব না অলপ এই গাইছ তেল দিব পাম চাগে 500 মিটাৰমান আহিলে এতিয়া আৰু বন্ধ হ'ব ধৰিছে এই নাজে এতিয়া লাহে লাহে যাই আছে বলকচোন গাইছ কিমান দূৰলৈকে যাই চাওঁ গাইছ ফাইনেলি গাড়ী অফ देखा आपने लापरवाही का नतीजा है চ' বলক আমি এতিয়া ঠেলে যাত্ৰা আৰম্ভ কৰোঁ আৰু তেল দিব কিমান দূৰ হৈছে গম নাপাওঁ
বল বল অলপ ঠেলি দে বল ফাইনেলি তেল বটল পাই গ'লো দক দোকান এখন আছিল খোজকাঢ়ি কিনে আহোঁতে পালোঁ স্বামী এতিয়া তেলটো ভৰাই লওঁ ভৰাই লৈ বিন্দাছ যায় ভৰাও সেইকাৰণে এক্সট্ৰা লৈ আহিবা দে তোক মই গম পা না গাইছ ফাইনেলি আমাৰ তেল ভৰা হৈ গ'ল চ' যদি আপোনালোকে কেতিয়াবা স্কুটিত লং ড্ৰাইভত বা অলপ দূৰৰ দিশ যাব খোজে ন এই তেলটো লগত লৈ ল'ব নহ'লে পিছত এনেকুৱা জ্বালা খাব নহয় আছে যেনেকুৱা আমাৰ হৈছে আমি মিনিমাম 2 কিলোমিটাৰ ঠেলি ঠেলি আহিলোঁ আৰু যি বৰষুণ দিছি কি কম আপোনাক চ' গাইছ ব'লক এতিয়া আমি আগবাঢ়ো স্কুটি ষ্টাৰ্ট গাইছ ফাইনেলি আমি বৰমা আহি পালোঁ ৰং চাইডে কি আহিছে বৰমাৰ ব্ৰিজ গাইছ আমি অলপমান উল্টা চাইডেদি আহিলোঁ দিয়ক তাৰ কাৰণে চৰি সদায় ৰাইট চাইডেদি যাওঁ ই যে ৰং চাইডেদি আহি গৈছে এইটো দেখছি না গাইছ এইটো নদীটো দেখছি না পানী পানী বাঢ়িছে পানী নাবৰা নহয় পানী বহুতখিনি বাঢ়িছে এইফালে যে আপোনাৰ বৰমা মেইন বাজাৰত যায় এইটো হৈছে মেইন চিনা গাইছ তামাম বৰষুণ এই গাড়ীগিলা যাব পৰা নাই গাইছ এই বৰষুণত আমি আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনাই কিনে যাই আছোঁ বিন্দাছ চাই লওক পিছফালে বৰষুণ বৰষুণ কিমান কষ্ট কৰি গৈছোঁ কিমান কষ্ট না আপোনালোকে আমাক মৰম নকৰে নকৰে লাইকো নকৰে কেনেকৈ চলিম আমি কওকচোন অলপ দূৰ বুজক আমাৰো বৰষুণ দেখছি না গাইছ ধাৰাসাৰ বৰষুণ ধাৰাসাৰ বৰষুণ দেও গাইছ মোবাইলটো এতিয়া ভৰাই থওঁ দিয়ক মোবাইলৰ পকেটত বহুত বৰষুণ পাইছে গাইছ এয়া হৈছে আপোনাৰ বৰপুৰাৰ কাষৰ পথাৰ দেখছি না আপুনি পানী পানীয়েই পানী বানপানী হ'বই মানে নহ'লে নাথাকিব ফাইনেল বানপানী আহি আছে বেছি দিন নাই আৰু সেই গাইছ পানী বাঢ়ি আছে নাবৰা নহয় আপোনালোকে দেখছি না পানী কিমান পানী হৈছে আমি ভাবিছিলোঁ পানী বাঢ়া নাই নেকি কিন্তু পানী বাঢ়ি আছে গাইছ বাৰিষা বতৰ বৰষুণটো দিবয়ে বানপানীটো হ'বয়ে তো জালানক মাছ মৰা কৰি এনজয় কৰক কৰি খাক আৰু ঘুমক তো গাইছ ইয়াতে আমাৰ ভিডিঅ'টো যে সামৰণি মাৰিলোঁ Thanks for watching.